ওয়েলকাম টু মাই চ্যানেল মহাজন দেউতা। আজি এটা আমাৰ কাৰণে খুবেই এটা স্পেচিয়েল দিন, কাৰণ আজি আমি লগ ধৰিবলৈ গৈ আছোঁ আমাৰ স্কুলখনৰ পৰা ওলাই যোৱা প্ৰাক্তন ছাৰ বাইদেউসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, মোৰ যিবিলাক দাদা বাইদেউ, ভণ্টি ভাইটি আৰু সহপাঠী আছিলে সেই সকলোবিলাকৰ লগত আজি একত্ৰিত হোৱাৰ মন মেলিছোঁ আমাৰ চন্দিকা দেৱালয়ত মেৰঘৰ অৱস্থিত তাতে। চ' আপোনালোকক ইয়াৰ এটা সৰুকৈ থুলমূলকৈ কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৰাতিপুৱাই যাবলৈ যদিও ইচ্ছা আছিল, অসুবিধাৰ কাৰণে মই ৰাতিপুৱা যাব নোৱাৰিম, হ'লেও কিবা এটা কামত যাবলৈ ওলাইছোঁ। আৰু কি কামত আপোনালোকে গম পাই আছে, আৰু সেই কামটোৰ পৰা সোনকালে ঘূৰি আহিবলৈকে চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। চ' গাইজ, আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ সৰুকৈ এখন দোকান আছে, আৰু সেই দোকানখনৰে আজি অলপমান বস্তু আনিব গৈ আছোঁ। চ' সোনকালে বস্তুখিনি আনি আমি পূৰা এক্সাইটেড হৈ আছোঁ ছাৰ বাইদেউহঁতৰ লগত মিলিবলৈ। চ' বলক, দোকান দিছোঁ যেতিয়া বস্তুটো নানিলে নহ'বই, বস্তুখিনি আনি সোনকালে গৈ আছোঁ। চ' আৰু যাওঁতে দেখিলোঁ যে ৰাস্তাত সৰু সৰু কিছুমান ল'ৰা ছোৱালীয়ে মাৰাথন দৌৰ দি আছে। চ' ভাবিলোঁ আপোনালোকক তাৰে এটা সৰুকৈ ক্লিপ দেখুৱাই দি দিওঁ। চ' এতিয়া আমি আমাৰ স্থান মেৰঘৰ আহি পালোঁ, আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। আৰু কিমানজন ছাৰ বাইদেউ আহিছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক আহিছে, আপোনালোকক এটা সৰুকৈ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। বলক, আমাৰ আজিৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হ'ল সম্বৰ্ধনা অনুষ্ঠান। আৰু সম্বৰ্ধনা অনুষ্ঠান জনাইছে আমাৰ 2001 চনৰ পৰা স্থাপিত হোৱা স্কুলখনৰ প্ৰধান শিক্ষক হিচাপে জইন হৈ থকা শ্ৰীযুত ৰত্নেশ্বৰ ছাৰ। আৰু ইয়াৰ পিছত আমাৰ সম্বৰ্ধনা জনাইছে অম্বিকা ছাৰ, আমাৰ সকলোৰে পৰিচিত। আৰু ইয়াৰ পিছত আমাৰ আছে ৰমেন ছাৰ, এয়া আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ছাৰ, এয়া আমাৰ নৱকুমাৰ ছাৰ, এয়া আমাৰ বুবুল ছাৰ, এয়া আমাৰ অনিতা বাইদেউ, আৰু এয়া আমাৰ সৰুৰ পৰা আমাৰ সকলোকে সংগ কৰি থকা সেউতী বাইদেউ। এতিয়া আমাৰ ৰত্নেশ্বৰ ছাৰদেৱে অলপমান বক্তব্য দাঙি ধৰিব। শুভ মুহূৰ্ত 2001 চনৰ পৰা আজিলৈ এই সুদীৰ্ঘ আৰু তোমালোকৰ এই যিটো উদ্দেশ্য, জীৱনৰ যিটো সৎ উদ্দেশ্য আগত ৰাখি আগবাঢ়িবা, সেইটো ফলৱতী হ'বৰ কাৰণে ভগৱানে তোমাক আটাইকে আশীৰ্বাদ কৰক, ভগৱানে উন্নতি দিয়ক। এইখিনি কৈ তোমালোকৰ দীৰ্ঘ জীৱন কামনা কৰি, আজি উপস্থিত থকা আটাইকে দীৰ্ঘ জীৱন কামনা কৰি এই শুভ মুহূৰ্তত মই এইখিনি কৈ মই সামৰণি মাৰিলোঁ। আৰু বহু কথা আছিল, বহু সুধিবলগীয়া আছিল, সেই বস্তুবিলাক ফুটি তামোচা কৰিবলগীয়া আছিল। আমি পাছত লগে ব্যাখ্যা কৰিম। এতিয়া মই ইয়াত মনতে সামৰণি মাৰিছোঁ। আৰু আটাইকে চিনাকি, আটাইকে আমাৰ লগত মানে কি বহুত কষ্ট কৰা, আমাৰ স্কুলতে
একেলগে পাই অহা দীপকক আমি এখনি ফুলাম গামোচাৰে আমাৰ কৃতজ্ঞতা জনাবলৈ ওলাইছোঁ। দীপকক এখনি ফুলাম গামোচাৰে আমি কৃতজ্ঞতা জনাম স্কুলৰ ফালৰ পৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা। লীনা শৰ্মা। এইজনে আমাৰ সেইজন ছাৰ, যিজন ছাৰে আমাক 2001 চনৰ পৰা আমাৰ যিখন জাতীয় বিদ্যালয় আছিল 2001 চনৰ পৰা স্থাপিত চন, তেতিয়াৰ পৰা এখেতক পাইছোঁ আমি। আৰু এখেতৰ বিষয়ে মই এটাই কথা ক'ব বিচাৰোঁ যে তেখেত যেতিয়া ৰিটায়াৰ হৈছিল, মোৰ শিক্ষকসকলৰ প্ৰতি তেতিয়াই দুৰ্বল হৈছিল। যেতিয়া ছাৰ ৰিটায়াৰ হৈছিল তেতিয়া মোৰ প্ৰথম চকু পানী ওলাইছিল এই ছাৰক ৰিটায়াৰৰ দিনা। চ' ছাৰ, আজি আপুনি ইয়াত লগ পাই আৰু দেখা পাই বহুত সুখী অনুভৱ কৰিছোঁ। আপোনাৰ অহাৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ এইজন দ্বিতীয় ছাৰ, যিজন অম্বিকা ছাৰ, আপোনাৰ সকলো পৰিচিত কৰিবলৈ প্ৰয়োজনে নাই, নামে যাৰ পৰিচয় বুলি কয়। এখেতেও আমাক আগুৱাই নিয়াত বহুত সহায় কৰিছে আৰু এখেতৰ পৰা আমি বহুত শিক্ষা লাভ কৰাত আমি বহুত সুবিধা পাইছিলোঁ। চ' ধন্যবাদ ছাৰ। থেংক ইউ। আজি আমাৰ এই খানাত সহযোগ কৰা ছাৰসকললৈকে, ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ। আমাৰ এই খানা ধন্যবাদ ৰঞ্জিত। মূলভাৱে দায়িত্বত আছিল আমাৰ ৰমেন ছাৰ, আৰু এইফালে আছে আমাৰ ৰাজেন্দ্ৰ ছাৰ, আৰু এইফালে আছে আমাৰ বুবুল ছাৰ। বাকী দুজনী বাইদেউ নাই, আপোনালোকক স্ক্ৰীনশ্বটত দেখুৱাই দিম, আপোনালোকে চাই ল'ব। এইগৰাকী আমাৰ সেউতী বাইদেউ, বাকী হ'ল আমাৰ অৰ্ণিতা বাইদেউ। ছাৰ, আপোনালোকক ইমান ধুনীয়া এটা পৰিৱেশ আমাক ইমান সোনকালে যুগুত কৰি দিয়াৰ বাবে আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম। আৰু নেক্সট বছৰ আৰু ইয়াতকৈ আৰু ডাবল সংখ্যক ষ্টুডেণ্টেৰে আৰু লগ হোৱাৰ হ'ব নিশ্চয়। এই আমাৰ প্ৰথম এটেম আছিল, প্ৰথমবাৰৰ কাৰণে আমাৰ অকণমান ষ্টুডেণ্টবিলাক বহুত বাহিৰে থাকিল, বহুতে গমো নাপালে, হাতত আহিব নোৱাৰিলে। নেক্সট ইয়াৰ ডেফিনেটলি বেছি হ'ব। বেছি হ'ব। চ' ধন্যবাদ। আমি ইয়াত একত্ৰিত হোৱা সকলোবোৰ চ' গাইজ, আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। আজি সঁচাকৈ বহুত ভাল লাগিছে মনটো যে স্কুলৰ আমাৰ প্ৰাক্তন ছাৰ বাইদেউহঁতক লগ পালোঁ, প্ৰাক্তন দাদা বাইদেউ, ভণ্টি ভাইটি, সহপাঠীসকলৰ লগত কিছু অন্তৰংগ কথা পাতিলোঁ। চ' আজিৰ এই দিনটোৰ এটি সৰুকৈ থুলমূল এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টিটো এবাৰ টিপি দিব। আৰু পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ ওপৰত লগ পোৱাৰ আশাৰে ধন্যবাদ।